নমস্কাৰ, স্বাগতম জনাইছোঁ মই এনে এটা ভিডিঅ'লৈ। বহুত দিন বিৰতিৰ পিছত আকৌ আপোনালোকৰ মাজলৈ এটা হ'ল ভিডিঅ' আনিছোঁ। আশা কৰোঁ মোৰ ভিডিঅ'বোৰ সম্পূৰ্ণৰূপে আপোনালোকে চাব। যিসকল ছাবস্ক্ৰাইব কৰিছে সকলোৱে মোৰ ভিডিঅ'বোৰ চাই তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু যিসকল নতুনকৈ আহিছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া মই যিবোৰ আচলতে ভিডিঅ' দিম আপোনালোকে পোনপ্ৰথমে চাবলৈ পাব। মই হল ভিডিঅ' বুলি নহয় আৰু বিভিন্ন ধৰণৰ ভিডিঅ' আনিবলৈ আপোনালোকৰ ওচৰলৈ চেষ্টা কৰিম বাৰু। ঠিক আছে, তেতিয়াহ'লে বলক ভিডিঅ'টো আগবাঢ়ো। আৰু এইখিনিতে এটা কথা, আপোনালোকে ক'ৰ পৰা মোৰ ভিডিঅ'বোৰ চাই তলত এটা কমেণ্ট কৰি ক'বচোন। এযোৰ চাদৰ মেখেলা আনিছোঁ, খুব ট্ৰেণ্ডিঙত চলি থকা এযোৰ চাদৰ মেখেলা। মোৰ এই ভিডিঅ' চোৱাৰ মাজত যদি কোনোবা ভিউৱাৰ্ছে সেইযোৰ কাপোৰ অৰ্ডাৰ কৰিছে, তেওঁলোকে প্লিজ গৈ পেলাই মিছত আপোনালোকে কেঞ্চেল কৰিব, যিহেতু কাপোৰযোৰ একেবাৰে বেয়া। ভিডিঅ'ত যেনেকুৱা দেখাইছে তেনেকুৱা একেবাৰে নহয়। গতিকে সেইযোৰ কাপোৰো সম্পূৰ্ণ ৰিভিউটো দিম, আপোনালোকে গোটেইকেইযোৰ দেখিবলৈ পাব। আজি প্ৰথম কাপোৰযোৰ আৰম্ভ কৰিছোঁ। এযোৰ এনেকুৱা চাগে দেখি ভাবিছে এইখন হ'ল দুৰ্গা পূজা এখন শাৰী। আৰু এইখন শাৰী আনিছোঁ, আপোনালোকক দেখুৱাম বাৰু, সম্পূৰ্ণ ৰিভিউটো দিম। কিন্তু এইখন শাৰী আনিছোঁ মই চাদৰ মেখেলা কৰিহে পিন্ধিম, নিজে ডিজাইন কৰিম, তাৰপিছত আপোনালোকক ভিডিঅ'টো দেখাম বাৰু। কিন্তু এতিয়া মই শাৰীখন দেখুৱাই লৈছোঁ। পাৰীটো আছে এনেকুৱা ষ্টাইলত আছে, ৰেডতে আছে, যিটো মানে দুৰ্গা পূজাৰ লুক আহিব সেই লুকটোৰ শাৰীখন মানে মগাইছোঁ। অল অভাৰ বডিটোৰ ডিজাইনটো এনেকুৱাই আছে, এটা এটা ফুট আছে আৰু এনেদৰে এটা ত্ৰিশূল এপাত আছে আৰু এনেদৰে মা দুৰ্গাৰ এনেদৰে চকুযোৰ ৰাখি ফুটৰ সৈতে এনেকৈ দিছে, খুবেই ধুনীয়া লাগিছে, মোৰ সেইকাৰণে বেছি ভাল লাগিলে। আৰু ভাবিলোঁ আপোনালোককো কিনিছোঁ যেতিয়া দেখুৱাই দিওঁ। আৰু দুৰ্গা পূজাত যদি আপোনালোকেও বিচাৰে এনেকুৱা এখন শাৰী পিন্ধিবলৈ, মিছত গৈ বাই কৰিব পাৰে। যিহেতু মই শাৰী খুব বেয়া পাওঁ, শাৰী তেনেকৈ মোৰ পিন্ধা অভ্যাসো নাই, কিন্তু মই চাদৰ মেখেলা কৰি নিজে ডিজাইন কৰি পিন্ধিম বুলি ভাবিছোঁ। আৰু যেতিয়া পিন্ধিম আপোনালোকক নিশ্চয় দেখাম। এইখন হ'ল প্ৰথম শাৰীখন দেখিলে আপোনালোকে। আৰু এতিয়া দেখুৱাম এযোৰ চাদৰ মেখেলা। এযোৰ চাদৰ মেখেলা এয়া অহাৰ পৰা ধৰি এনেকেই আছে, মই চোৱাই নাই। আপোনালোকৰ ওচৰত এতিয়া খুলিম, কেনেকুৱা কি কথা সকলোখিনি চাম। পাৰ্পল কালাৰ হয়, ধৰিব পাৰিছে চাগে। কালাৰটো হ'ব পাতল, অলপ বেঙুনীয়া কালাৰটো হ'ব। বগা গুণা তেনেদৰে কাম কৰি থোৱা আছে আৰু এটা এটা ফুট আছে। এইখন হ'ল মেখেলাখন আৰু এইখন হ'ল চাদৰখন। এতিয়া এখন আপোনালোকক খুলি মই দেখুৱাইছোঁ কেনেকুৱা হ'ব। চাবলৈ মোৰো মন গৈ আছে বাৰু, চোৱাহে নাছিলোঁ। এইখন হ'ল চাদৰখন, মই স্ক্ৰীণত দি গৈছোঁ ইয়াৰ ফটোটো কেনেকুৱা আছিলে, কেনেকুৱা দেখি মই চাদৰ মেখেলাযোৰ অৰ্ডাৰ কৰিছিলোঁ। এইখন হ'ল চাদৰখন। কাপোৰৰ কোৱালিটি খুবেই ভাল, AC কটন বুলি আছে বাৰু, মই আপোনালোকক চাই পেলাই ক'ম। কিন্তু কাপোৰৰ কোৱালিটিটো খুব ভাল হয়, গুণাৰ ডিজাইন সেইটো খুব ধুনীয়া হয়, খুবেই ভাল লাগিছে। কাৰণ বগা আৰু ৰঙা তেনেদৰে মিনা কৰি থোৱা আছে, খুব ধুনীয়া এটা কালাৰ হয়, পিন্ধিলেও ভাল লাগিব। যিকোনো মহিলাই পিন্ধিব পাৰিব, বা যিকোনো বগা হওক ক'লা হওক কোনো কথা নাই, কিন্তু কালাৰটোৱে চবকে মেটচ কৰে, খুব ধুনীয়া লাগিছে। এইখন হ'ল চাদৰখন, গোটেই চাদৰখনৰ অল অভাৰ বডিটোত এনেকৈ আছে আৰু এটা এটা এনেকৈ বগাত ডিজাইন কৰি থোৱা আছে, বগা আৰু ৰঙাত এনেদৰে কাম কৰি থোৱা আছে। এইখন চাদৰখন হয়। আৰু ইয়াৰে হ'ল এইকেইটা ছটাকৈ চাইড পটিকেইটাও খুবেই ধুনীয়া। আৰু মই এইকেইযোৰ কাপোৰ আপোনালোকক পিন্ধি আৰু দেখুওৱা নাই, মাত্ৰ মই এনেকেই দেখাইছোঁ। চিলাবলগীয়া নাই, সেইটো কাৰণে মই আপোনালোকক এনেকৈ দেখুৱাই দিছোঁ। কাৰণ ইয়া হয় আৰু ইয়াৰ কোমল হয়, কোৱালিটি খুবেই ধুনীয়া। মেখেলাখনো ঠিক সেই একেই চাদৰখনৰ নিচিনাই। তলৰ এইটো ভাগ হ'ল মেখেলাখনৰ এইটো ডিজাইন, চাদৰখনৰ আঁচলটোৰ নিচিনাই। আৰু আহল বহল নাই যে শকত মহিলাসকলৰ বাবে নহ'ব, যিকোনো মহিলাসকলে পিন্ধিব পাৰিব। আৰু তলৰ যিটো মেখেলাৰ অংশ এইটো, আৰু ইমানটোলৈকে ফুল আছে। ডিজাইনটো এনেকুৱা মই দেখুৱাই দিছোঁ অলপ ওপৰৰ পৰা। কালাৰটো চাগে আপোনালোকে ধৰিব পাৰিছেই, পাতল বেঙুনীয়া কালাৰ হ'ব। আৰু ব্লাউজ পিচ ডিজাইনটো এনেকুৱা, শ্লিভছত এনেকৈ এটা পটি আছে, অল অভাৰ বডিটো তেনেদৰে গুণাতে এটা এটা গোটা বাচি থোৱা আছে। এইটো হ'ব ব্লাউজ পিচটো, ইয়াত ধৰিব পাৰিছে। এইটো পিছৰ কাপোৰযোৰ হ'ল এযোৰ কাপোৰ এনেকুৱা দেখি পেলাই এযোৰ কাপোৰ অৰ্ডাৰ কৰিছিলোঁ। শাৰী টাইপে আহিছে, একদম শাৰী কৰি আহে, সেইটো কথাই বেয়া। আৰু এইখন হ'ল চাদৰখন, চাদৰৰ আঁচলৰ ভাগটো হ'ব এনেকুৱা। আৰু কাপোৰটো অলপ পলিষ্টাৰ টাইপৰ নিচিনা কাপোৰ, এনেকুৱা এয়া অলপ পিছল টাইপৰ হয়। নেভি ব্লু কালাৰটো হ'ব। আৰু এটা এটা এনেকৈ বাটাৰফ্লাই কৰি থোৱা আছে ডিজাইন, এনেকৈ এটা পখিলা ডিজাইন দি থোৱা আছে আৰু গুণাত দি থোৱা আছে। আৰু তলৰ এই ভাগটো গুণাৰে হয়। আজিকালি গুণাৰ ডিজাইনবোৰ মানুহে খুব ভাল পায়, এনেকৈ যদি গুণাত অলপ বা বগাই হওক এনেকৈ গ'ল
গোল্ডেন কালাৰতে হওক গুণা যদি কৰি থোৱা থাকে খুবেই ভাল পায় মানুহে আৰু সেইটো কাৰণে এযোৰ গুণাতে আনি চাইছিলোঁ কেনেকুৱা হ'ব দেখিবলৈও ভালেই লাগিছিলে মানে অলভা বডিটো এনেদৰে এটা এটা এনেদৰে পখিলাৰ ডিজাইনত দি থোৱা আছে চাদৰখনৰ আচলৰ ভাগটো এনেকুৱা মেখেলাখন হ'ল এনেকুৱাই ইমানটোলৈকে ইয়াত মেখেলাখনৰ ওপৰলৈকে বহুতখিনি ওপৰলৈকে ডিজাইনটো মানে এনেকুৱা দি থোৱা আছে ফটোখনত কিন্তু কাপোৰযোৰ মই দেখিছোঁ মেখেলাখন মাত্ৰ ইমানটোৰ পৰা ইমানটোলৈহে ফুলটো আছে গোটেই মেখেলাখন এয়া ফটোত দেখুৱাৰ আগতে নাই আৰু এই ব্লাউজ পিচটো ঠিক তেনেকৈ একদমেই প্লেইন আহিছে ব্লাউজ পিচটোত কোনো গোটেই হেভি ফুল নাই আৰু চাইড পটিকেইটা হ'ল এনেকুৱা ডিজাইনৰ এনে কালাৰ অপশ্যন এযোৰ কাপোৰৰ কেইবাটাও আছে আপোনালোকৰ যিটো কালাৰ ভাল লাগে ল'ব পাৰিব কিন্তু ইমান বেয়াও নহয় ভালো নহয় এই ফটোখনত দেখুওৱা নিচিনা এযোৰ কাপোৰ একেবাৰেই নহয় চৰযোৰ কথা কি ক'ম মই ভাবিছিলোঁ কি এতিয়া বৰ্তমান মিছত খুব ট্ৰেণ্ডিঙত চলি আছে এযোৰ কাপোৰ হোৱাইটত কাপোৰৰ কোৱালিটি বেয়া কাপোৰ বেয়া মানে ডিজাইন বেয়া চবেই বেয়া বুলি ক'ব লাগিব কাপোৰযোৰ দেখিবলৈ কিন্তু খুব ধুনীয়া লাগে সেইটো কাৰণে ভাবিলোঁ ময়ো অৰ্ডাৰ কৰি চাওঁ কিন্তু অৰ্ডাৰ কৰি প্ৰথমবাৰ এনেকৈ ধোকা খালোঁ আৰু কাপোৰযোৰ হ'ল এনেকুৱা এয়া ডিজাইনটোৱে এইটো হ'ল আচলৰ ভাগ আৰু কাপোৰযোৰ কিন্তু এনেকুৱা ডিজাইনৰ নহয় দেখাইছে বেলেগ ধৰণৰ কিন্তু ইয়াত দিছেও বেলেগ ডিজাইনৰ এনেকুৱা হয় এইখন হ'ল চাদৰখন এইটো হ'ল চাদৰখনৰ এইটো হ'ল আচলৰ ভাগ ধৰিব পাৰিছে আৰু কাপোৰৰ মেটেৰিয়েলটো একদম বেয়া ইয়াত দেখিছে নহয় একদম ডাঠ যে কিবা ডাঠ কাগজ এখনৰ নিচিনা প্লাষ্টিকৰ ডাঠ কিবা মানে কি বুলি বুজাম কাপোৰটো মুঠতে বহুত ডাঠ একদম খহটা খাৰা হৈ থকা নিচিনা কাপোৰ মোৰ মতে আপোনালোকে নোলোৱাই ভাল পইচা এনেয়ে যাব আপোনালোকৰ এনেকৈ লওঁতে দেখিছেনে এইটো একদম খাৰা হৈ আছে কোনোবাই যদি ল'ম বুলি ভাবি আছে বা মিছত কাৰণ এযোৰ কাপোৰ খুব ট্ৰেণ্ডিঙত চলি আছে এতিয়া সেইটো কাৰণে কৈছোঁ আপোনালোকে ট্ৰেণ্ডিঙত থকা বস্তুটো যে ভাল হ'ব সেইটো কথা নহয় কাপোৰযোৰ এইটো ৰিভিউটো কোনেও দিয়া নাছিলে সেইটো কাৰণে মই ধৰিব নোৱাৰি পেলাই মই অৰ্ডাৰ কৰি ল'লোঁ কিন্তু লোৱাৰ পিছতহে দেখিছোঁ একদম কাপোৰ বেয়াই আছে একদম খাৰা হৈ থাকে মানে মেখেলাখন হ'ল এইখন ডিজাইনটো হ'ল এনেকুৱা আৰু এইযোৰ কাপোৰ আপোনালোকে চাই লওক এইখন হ'ল মেখেলাখন একদম ওপৰৰ ভাগলৈকে ইমানটোলৈকে ফুল আছে আৰু ইয়াৰ পৰা এইটো ফুলটো হ'ব এনেকুৱা এনেই ফুলৰ ডিজাইনটো বেয়া নহয় এইটো হ'ল ব্লাউজ পিচটো এনেকুৱা আৰু ইয়াত 3টা স্লিপছত এনেদৰে পটি দিছে চাইড পটিকেইটা হ'ল এনেকুৱা ডিজাইনৰ এইকেইটা হ'ল 6টাকৈ চাইড পটি এই কাপোৰযোৰ সম্পূৰ্ণৰূপে বেয়া একদম মেটেৰিয়েলটো খুবেই বেয়া একেবাৰে ভাল নহয় একেবাৰে বেয়া কাপোৰযোৰ হ'ল এইযোৰ আৰু এইযোৰ কাপোৰ কেনেকুৱা হ'ব সম্পূৰ্ণ ৰিভিউটো দিম মই এতিয়া আপোনালোকে চাই যাওক সম্পূৰ্ণকৈ ভিডিঅ'টো গতিকে মই চাদৰ মেখেলাযোৰ যদি চিলাই ল'লোহেঁতেন আপোনালোকে ভাল পালেহেঁতেন চাই এইখন হ'ল চাদৰখনৰ গোটেই অল অভাৰ বডিটো তেনেদৰে ফুল আছে আৰু আচলৰ ভাগটো হ'ল এনেকুৱা ডিজাইনৰ কলপতীয়া আৰু এনেকৈ গল্ডেনত ডিজাইন কৰি থোৱা আছে এখন হ'ল চাদৰখন আৰু এইকেইটা হ'ল 6টাকৈ চাইড পটি তাৰমানে কণ্ট্ৰাষ্টত হ'ব কাপোৰযোৰ চাদৰখন এইটো কালাৰ আৰু পটিকেইটা হ'ল এইটো কালাৰ আৰু মেখেলাখন হ'ব এনেকুৱা সম্পূৰ্ণ সেউজীয়া এনেকুৱা ডিজাইনত হ'ব এইখন হ'ল মেখেলা একদম লগাই থোৱা আছে যিহেতু মই খোলা নাই আপোনালোকক কৈছোঁৱেই ইয়াৰে এইটো হ'ল ব্লাউজ পিচটো হ'ল এনেকুৱা সম্পূৰ্ণ ৰঙা হয় আৰু এইটো এটা স্লিপছত গল্ডেন আৰু গল্ডেনত এনেদৰে ফুল এপাহ আছে তাৰ মাজত সেউজীয়াত অলপ মিনা কৰি থোৱা আছে সেউজীয়া আৰু চাদৰখন হ'ব এনেকুৱা অলপ ৰঙা মানে কাপোৰযোৰ সম্পূৰ্ণ কণ্ট্ৰাষ্টত হ'ব নহয় ঠিকে আছে কণ্ট্ৰাষ্টত হ'ব কাপোৰযোৰ আৰু কোৱালিটিটো ইমান যে আপোনালোকে একদম খহটা টাইপ তেনেকুৱা নহয় কোমলেই হয় এয়া অকণমান কোমল টাইপেই হয় এই কাপোৰযোৰ মই ৰেডি টু ৱেৰ বুলি মাৰিছিলোঁ তেতিয়া কাপোৰযোৰ আহিছিলে কিন্তু এইযোৰ কাপোৰো মই এনেকুৱা আহিছিলে এযোৰো কণ্ট্ৰাষ্টতে হ'ব এই তলৰ ভাগটো হ'ব এনেকুৱা সেউজীয়া আৰু এই ডিজাইনটো যিটো এইটো ডিজাইন দেখিছে এইটো সূতাৰ দ্বাৰা ডিজাইন কৰি থোৱা আছে ৰঙা সূতা আৰু এইটো হ'ব হালধীয়া সূতা ওপৰৰ এইবিলাক ডিজাইনবিলাকো সেউজীয়া সূতা আৰু হালধীয়া সূতাৰ এনেকৈ ডিজাইন কৰি থোৱা আছে এনেকুৱা আহল বহলে ঠেক নহয় ইমানটো ডিজাইন কাপোৰযোৰ হ'ব 2টা কালাৰ কণ্ট্ৰাষ্টত হ'ব এইটো একদম ডাঠ যিটো বেঙুনীয়া কালাৰ সেইটো হ'ব আৰু ইয়াৰ পাৰিটো এনেদৰে সেউজীয়াতে দি থোৱা আছে আৰু আচলৰ ভাগটো হ'ব চাদৰখনৰ এনেকুৱা গতিকে কাপোৰ এইকেইযোৰে আশা কৰোঁ আপোনালোকৰ ভাল লাগিলে যদি ভাল লাগিলে আকৌ আগৰ দৰে কোৱাৰ দৰে কৈছোঁ লাইক আৰু ছাবস্ক্ৰাইব কৰিব পুৰণিসকলে লাইক কৰিবলৈ নাপাহৰিব আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ আৰু সম্পূৰ্ণ ভিডিঅ'টো চালে তাৰ বাবে বহুত বহুত ধন্যবাদ